আমাৰ মাজত আছে হাপাইঘাটী আৰক্ষী থানাৰ আমাৰ ছাৰ আৰু এই বিহু খানা আজি ছাৰে দিছে। ছাৰ বিহু শুভেচ্ছা অসমবাসীক কি দিব আপুনি? অসমবাসীলৈতো মই বিহুববীয়া শেহতীয়াকৈ ওলগ জনাইছোঁ। এতিয়া কথা হ'ল আমি যোৱা বহাগ মাহৰ আৰম্ভণিৰ পৰা যথেষ্ট কষ্ট কৰি আইন শৃংখলা ৰক্ষাৰ দায়িত্ব পালন কৰি আমি আহিছোঁ। তাৰপিছত আমি আজি শেহতীয়াকৈ বিহু বুলি আমাৰ থানাৰ ষ্টাফ, স্থানীয় গণমান্য ব্যক্তি, স্থানীয় প্ৰেছ ক্লাবৰ সদস্যসকল, তাৰপিছত আমি এটা প্ৰীতিভোজ পাতিছোঁ আৰু প্ৰীতিভোজ আমি খাবলৈ লৈছোঁ। সকলোকে শুভেচ্ছা জনাই এটা প্ৰীতিভোজ। এয়া আমাৰ ইয়াত পুৰা আলু আজি খানা পাৰ্টি চলি আছে। এইফালে আমাৰ ল'ৰাকেইটা আৰু এইফালে বাইদেউ আৰু এইফালে আমাৰ চুম্পিদুল্লা কছীয়া বাইদেউ। এয়া তেওঁৰ চেনেলটো চাব আপোনালোকে। আৰু এয়া আমাৰ কেটলা পুলিচ। অ' মাই গড, এইবোৰ জুই হৈ আছে। খানাৰ আয়োজন এইটো ছাগলী পেটু কোনে কোনে খাই ভাল পাওক কমেণ্ট কৰি দিবা। আৰু এইফালে আমাৰ ডাইক গুজি দেখিছা পুৰা কাটিঙত ব্যস্ত একেবাৰে। আৰু এইফালে আছে হাপেকেঠি দেই, কোনোবাই চিনি পাইছে নি কমেণ্ট কৰি জনাই দিবা খালি। পুৰা এইফালে ব্যস্ত আৰু এইফালে বাইদেউ খাব দেই। এতিয়া অলপ টেষ্ট কৰক আৰু। পুৰা কালাৰ উঠি গৈছে, মটন কালাৰ, স্পেচিয়েল কালাৰ, স্পেচিয়েল চব দিছে। গৰম মছলা দিব বাকী আছে, জিৰা অলপ দিব পাছত। পানী দি গ্ৰেভি হ'ব আৰু মজা হ'ব খানা আজি। আমাৰ স্পেচিয়েল কুক আমাৰ এজন, আপোনালোকে প্ৰায় চিনি পায়। এইজনৰ মালিকে, মোবাইল যিটো ভিডিঅ' কৰি আছোঁ এইজন মালিকে ধুনীয়া খানা বনাই আছো চবেই একেলগে আজি মিলি। মানে আলুৰ কালাৰ চানা, আলু নে মাংসই নে চিনিয়ে নাপায়, মানে কালাৰ উঠাই মানে এতিয়া এনেকুৱা মজা ফ্ৰাই কৰি আছে। ধুনীয়া, বৰ ধুনীয়া খানা হ'ব আজি। তাৰ লগতে আমাৰ পেগুদাও কিবা বনাই আছে, পেগুদাই ভাত বনাই আছে, দালি বনাই আছে, দালি দিছে। আৰু লগত এইখিনি মেইন, খাচী মাংসৰ এইখিনি মেইন। এতিয়া এইখিনি মেইন মানে মাংস খোৱাতকৈ আপুনি সদায় মাংসত চিকচাক বোলা যিটো বস্তু আছে, চিকচাক আছে, সেই চিকচাক এতিয়া মানে আমি প্ৰায় ৰেডি কৰি থোৱাই আছে। অকণমান বাহিৰত নি আপোনালোকক দেখাই দিম। এইটো চিকচাকটো মেইন, মানে চিকচাকটো ভেৰাইটিজ টাইপৰ মাংস থাকে ইয়াত। ধৰি লওক এই কলিজা থাকিব, এই তাৰপিছত আপোনাৰ এই কি বুলি কয় পেটু থাকিব, ভুৰু থাকিব, ঠেং থাকিব, মাথা থাকিব ইয়াত। আৰু এইখিনি ৰঙা ৰঙা দেখিখিনি এইটো তেজ। আৰু মোৰ কেমেৰাত থকা দাদাজন এইজনে ভিডিঅ' কৰি আছে, ডাইৰেক্ট দা। হয়তো আগতে তোমালোকে হয়তো বহুতে দেখিছা। তেতিয়া আমাৰ ভিডিঅ'টো আজি বহুত ইণ্টাৰেষ্টিং হ'ব, চাই থাকক ন কি হয়। পৰৱৰ্তী সময়ত যিটো অৱস্থা হ'ব মানে খাই মানে এনেকুৱা হ'ব, মানুহ একদম ডিব্ৰুগড়ে পোৱাকৈ একদম পাগল হৈ যাবি। বাইদেউ খানাটো কি হৈছে নাজানো, কেনেকুৱা হৈছে বাৰু? ঠিকে আছেনে? বাকী এইফালে বাইদেউ ঠিকে কৈছেনে? বাকী ছাৰ খানাটো ঠিকে আছেনে? ধন্যবাদ ছাৰ। মোৰ লগত আছে আমাৰ ছাৰ আজি হাপেকেঠি থানাৰ অন্তৰ্গত যিটো আমি বিহু ভোজ খাইছোঁ। কি ক'ব মোৰ ফ্ৰেণ্ডসকলক, কি ক'ব আপুনি? বিহু সামৰণি পৰিছে, আজি আমি বিহু সামৰিছোঁ। আমাৰ বিহু সকলো ষ্টাফে মিলি বিহু ফূৰ্তি কৰিলোঁ। আজি সকলোৱে মিলি আহা। ধন্যবাদ, থেংক ইউ ছাৰ। বাকী আছে মোৰ লগত আমাৰ মেজৰ ছাৰ, তেওঁ হয় গুৱাহাটীৰ পৰা। আৰু যদি গুৱাহাটী কি জেগা আছে? ৰাণী, গুৱাহাটীৰ ৰাণীৰ পৰা যদি মোৰ ভিডিঅ' কোনোবাই চোৱা আৰু গুজিক যদি চিনি পাইছা কমেণ্ট কৰি দিবা। আৰু
যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু যিসকলে মোক ইমান মৰম ছাপোৰ্ট কৰি আছে সকলোকে বহুত বহুত ধন্যবাদ আৰু যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা যদি ভাল লাগে তেতিয়া সকলোকে বহুত বহুত ধন্যবাদ আৰু বাই বাই লাভ ইউ ইমান মৰম দিয়াৰ বাবে বাই বাই